আমি অনুশীলনী 1.1 ৰ কোৱেশ্চন নম্বৰ 2 লৈকে আহিছো তো কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে আমি চাও এটা কৈছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা এতিয়া প্ৰশ্নটো হল যোগাত্মক বিপৰীত সংখ্যানো কি হয় হেতু আমি জানিব লাগিব ঠিক আছে তো মই এটা সংখ্যা লৈছো হেতু হৈছে 1 এতিয়া মোক এনেকুৱা এটা সংখ্যা লাগে যাক 1 ৰ লগত যোগ কৰিলে 0 পোৱা যায় ঠিক আছে 1 ৰ লগত বা 1 ৰ লগত যদি -1 আমি যোগ কৰো তেতিয়া আমি 0 পাম এটা চোৱা 2 ৰ লগত -2 যোগ কৰিলে কি হল 0 হল এটা এই যেটো -2 আছে ইয়াকে কোৱা হ'ব যোগাত্মক বিপৰীত কাৰ যোগাত্মক বিপৰীত হল হি 2 ৰ যোগাত্মক বিপৰীত চাবা 2 ৰ যোগাত্মক বিপৰীত কি হল -2 বেলেগ এটা উদাহৰণ লোৱা -2 ৰ যোগাত্মক বিপৰীত কি হ'ব তো -2 ৰ লগত কি যোগ কৰিলে 0 হ'ব যেহেতু ইয়াত মাইনাস থকা সংখ্যা আছে আমি কি দিব লাগিব ইয়াত প্লাস থকা সংখ্যাটো দিব লাগিব আৰু ইয়াত যেটো থাকে হেতু দিব লাগিব তে আমি ইয়াৰ পৰা কি গম পাইছো যদি 0 হ'ব লাগে আমাৰ কি হ'ব লাগে এই দুটা সংখ্যা কি হ'ব লাগে সমান হ'ব লাগে কিন্তু বিপৰীত চিহ্নযুক্ত হ'ব লাগে যেতিয়া আমি যোগাত্মক বিপৰীত সংখ্যা উলিয়াবলৈ যাম আমি কি কৰিব লাগিব বেলেগ একো কৰিব নালাগে আমি সেই সংখ্যাটোৱে লিখিম লিখিছনে ইয়াত চোৱা 2 থাকোতে আমি কি লিখো 2 এ লিখিছো কিন্তু চিনডাল প্লাস আছিল মাইনাস লিখিছো ইয়াত চোৱা -2 থাকোতে ইয়াতো চোৱা 2 আছে দুটাতে 2 এ আছে কিন্তু মাইনাস থকাত আমি প্লাসত লিখিছিলো ঠিক আছে আমাক কেইটামান পৰিমেয় সংখ্যা দিয়া আছে সেই পৰিমেয় সংখ্যা কেইটাৰ যোগাত্মক বিপৰীত সংখ্যাটো লাগে ঠিক আছে এটা চোৱা ফাৰ্স্ট কোৱেশ্চনত দিয়া আছে সেই নিৰ্দিষ্ট সংখ্যাটো দিয়া আছে -7/9 এটা যোগাত্মক বিপৰীত সংখ্যাৰ সূত্ৰমতে কি হয় তো আমাক এনেকুৱা এটা সংখ্যা লাগে যাৰ লগত এই -7/9 যোগ কৰিলে 0 পাম আৰু সেই সংখ্যাটোৱে কি হ'ব আমাৰ যোগাত্মক বিপৰীত যদি ইয়াক শূন্য কৰিব লাগে ইয়াৰ লগত সেই সংখ্যাটোৱে দিব লাগিব কিন্তু ইয়াৰ যেটো সাইন আছে হেতু হলাই পেলে যোগ কৰিব লাগিব আৰু সেইটোৱে হ'ব ইয়াৰ যোগাত্মক বিপৰীত বুজিছানে তোমালোকে চল ইয়াত চোৱা একেবাৰে সহজ 3 আছে এতিয়া 3 ৰ লগত কি যোগ কৰিলে 0 হ'ব হেতু হ'ব যোগাত্মক বিপৰীত গতিকে 3 ৰ লগত কি যোগ কৰিলে 0 হ'ব আমি জানো তো 3 ৰ লগত আমি কি দিব লাগিব -3 দিব লাগিব হয় না নহয় গতিকে 3 ৰ যোগাত্মক বিপৰীত কি -3 নাম্বাৰ 3 দেখা ইয়াত দিয়া আছে -2/8 হয় না নহয় তো -2/8 ৰ লগত কি প্লাস কৰিলে 0 হ'ব একেখিনি কথা এবাৰ কি দিবা 2/8 দিবা হ'ব না নাই আমাৰ ওচৰত যদি এটা বিয়োগাত্মক সংখ্যা থাকে আমি কি কৰিম সেই সংখ্যাটোক যোগাত্মক কৰি দিলে কি হ'ব হেতু হ'ব তাৰ যোগাত্মক বিপৰীত ক্লিয়াৰ 19/-7 তো মাইনাস ডাল উঠি যাব 19/7 ইয়াত চোৱা -a/c তো মাইনাস থকা সংখ্যাটো কি হ'ব প্লাস হৈ যাব ঠিক আছে তো নিশ্চয় বুজি পাইছা চোৱা এই কথাখিনি এনেকৈ সামাৰাইজ কৰিব পাৰি যে এৰ যোগাত্মক বিপৰীত মাইনাস তাৰ মানে এটো কি যোগাত্মক সংখ্যা এর কি প্লাস থকা সংখ্যা ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব সদায় মাইনাস হ'ব মাইনাসের যোগাত্মক বিপৰীত প্লাস তাৰ মানে মাইনাস থকা সংখ্যাটোৰ যোগাত্মক বিপৰীত কি হ'ব প্লাস মই ইয়াত বেলেগ একো কৰা নাই জাস্ট আমি এটা কামে কৰিছো মাইনাস থকা সংখ্যাটো প্লাসত লিখিছো প্লাস থকা সংখ্যাটো মাইনাসত লিখিছো ইয়াতে চোৱা মাইনাস টু প্লাস প্লাস টু মাইনাস টু প্লাস কোৱেশ্চন নম্বৰ 3 টা ইয়াতো কোৱেশ্চন নম্বৰ 2 দৰে একে প্ৰশ্নটোৱে দিয়া আছে ইয়াত দুটা সংখ্যা দিয়া আছে -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা আমি অলপ আগতে কৈ দিলো যে যেতিয়া আমাৰ ওচৰত এটা ঋণাত্মক সংখ্যা থাকে ধৰা মাইনাসে তাৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হয় প্লাসে দ্যাট মিন্স ইয়াৰ মাইনাস চিহ্নডাল নোহোৱা হৈ যায় সংখ্যাটো একে থাকে আৰু চোৱা ইয়াত প্লাস থকা সংখ্যা আছে সংখ্যাটো একে থাকিব চিহ্নডাল মাইনাস হৈ যাব ঠিক আছে তো আমি আনসার ডাইৰেক্ট লিখিব পাৰো তো -20/11 ৰ যোগাত্মক বিপৰীত +20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত -5/6 ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 4 ত আইছো কোৱেশ্চন নম্বৰ 4 ত কি লিখিব আছে গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখিব আছে ধৰা হল মই এটা সংখ্যা লৈছো a এতিয়া এৰ লগত কি পূৰণ কৰিলে 1 হ'ব সেই সংখ্যাটোৱে হ'ব ইয়াৰ গুণাত্মক বিপৰীত ঠিক আছে চোৱা এইটো এটা গোটা সংখ্যা ই সদায় ওপৰত আছে গতিকে ইয়াক যদি ক্যান্সেল কৰিব লাগে আমাৰ তলত এটা সংখ্যা a লিখিব লাগিব না নাই তেতিয়া ই আৰু ই ক্যান্সেল হ'ব হয় না নহয় তেতিয়া অকলটো তলত লিখিলে নহব ওপৰতো লিখিব লাগিব ওপৰত কি লিখিবা ওপৰত লিখিবা 1 এর লগত যেতিয়া তুমি 1/a পূৰণ কৰিবা a ক্যান্সেল হ'ব কি থাকিব 1 থাকিব অৰ্থাৎ সেই 1/a হ'ব কাৰ গুণাত্মক বিপৰীত এৰ গুণাত্মক বিপৰীত ইয়াৰ পৰা কি বুজিব পাৰি তুমি যেটো সংখ্যা লবা তাক কি কৰিব লাগিব 1/a কৰিব লাগিব ঠিক আছে ইয়াত একেবাৰে সহজ সংখ্যা আছে -13 আছে গতিকে যদি তোমাক -13 ৰ গুণাত্মক বিপৰীত লাগে তেতিয়া আমি কি কৰিম 1/a লিখিব লাগিব কলনৰ 1/a হ'ব তো ইয়াত চোৱা সংখ্যাটো কি আছিল a আছিল সংখ্যাটো ক'ত গল সংখ্যাটো তলত গল গতিকে যেটো সংখ্যা দিয়া থাকিব হি তলত যাব
আৰু সেইটো হ'ব গুণাত্মক বিপৰীত, এইটো হ'ব -13 গুণাত্মক বিপৰীত। এতিয়া এই 2ত চাবা ইয়াত কি দিয়া আছে, ইয়াত 1ৰ দৰে এটা সংখ্যা দিয়া নাই, ইয়াত কি কৰিছে দুটা সংখ্যাৰ পূৰণফল আছে। প্ৰথমতে আমি কি কৰিম, ইয়াক আমি এটা সংখ্যালৈ কনভাৰ্ট কৰি লম, ঠিক আছে। তো মই লিখি লৈছো, কি কৰিম চাবা, হৰ দুটা পূৰণ কৰিম 9 × 7, ওপৰত লব দুটা পূৰণ কৰিম। ওপৰত চোৱা মাইনাছ মাইনাছ প্লাছ হৈ যাব, হ'ব না নাই পূৰণ কৰিলে। তো আমি জানো যে মাইনাছ ইনটু মাইনাছ পূৰণ কৰিলে প্লাছ হয়। আৰু ওপৰত চোৱা 4 × 2 = 8, তলত 9 × 7 = 63। এতিয়া এই যে -4/9 ইনটু -2/7 আছিল, সেইটো কি হৈ গ'ল 8/63 হৈ গ'ল। গতিকে 8/63 গুণাত্মক বিপৰীত হ'ব 63/8। এৰ গুণাত্মক বিপৰীত কি 1/, হ'ব না নাই। যদি a নাথাকি 8/63 গুণাত্মক বিপৰীত কি হ'ব, আচলতে কেনেকুৱা হ'ব লাগে, আমি যে 1/a পাইছো, ওপৰত কি আহিব 1 আহিব নে নাই, আহিব। তো a মানে কি, a মানে গোটাই সংখ্যাটো, গতিকে তলত কি লিখিবা 8/63 লিখিবা না নাই, সংখ্যাটো এনেকৈ লিখিম। এতিয়া চোৱা 1/8/63 যদি এনেকুৱা হয়, আমি কি কৰিম 1 ইনটু এই সংখ্যাটোক কি কৰিব, এইডাল হৰণ চিন হয়, পূৰণ কৰি দিলে কি হ'ব 63/8 হ'ব। তাৰমানে আমি কি পাম 63/8। অৰ্থাৎ a থাকিলে কি হয় 1/a হয়, হয়নে নহয়। যেতিয়া আমি এটা ভগ্নাংশৰ গুণাত্মক বিপৰীত উলিয়াব লাগে, তেতিয়া কি হয় চোৱা 8/63 কি হৈ গ'ল 63/8। কেনেকে হ'ল, যেতিয়া এটা ভগ্নাংশৰ গুণাত্মক বিপৰীত উলিয়াব লাগে, অৰ্থাৎ যদি তোমাক a/b ৰ গুণাত্মক বিপৰীত লাগে, কি হ'ব সি b/a হ'ব। বুজি পাইছা, তাৰমানে a/b মানে কি, a/b মানে হ'ব 1/a/b, অৰ্থাৎ b/a। বুজি পাইছানে। গতিকে ভগ্নাংশৰ গুণাত্মক বিপৰীত কি হ'ব, ভগ্নাংশটোৰ হৰটো ভগ্নাংশৰ লবটো হৰ হ'ব আৰু হৰটো লব হৈ যাব। এতিয়া 3 নম্বৰত আহা, ইয়াতো চোৱা সেই দুটা সংখ্যা হৈ আছে, গতিকে প্ৰথমতে মই এটা সংখ্যা বনাই লম। ইয়াত হৰটো 5 হ'ব, মাইনাছটো ওপৰৰ সংখ্যা, -2 × 2 কৈ পেলাই কি হ'ব 2 × 2 = 4, হ'ব না। এটা মাইনাছ চাইন আছে, এটা প্লাছ চাইন আছে। তো আমি জানো মাইনাছ ইনটু প্লাছ হ'লে কি হয় মাইনাছ হয়, গতিকে -4। তো এতিয়া -2 × 2/5 মানে কি -4/5 পালো। গতিকে -4/5ৰ গুণাত্মক বিপৰীত কি হ'ব লাগে, সংখ্যাটো উল্টা দিব লাগে, হয় নে নহয়। যদি ভগ্নাংশ হয় তাৰ কি হ'ব, হৰটো লব হৈ যাব আৰু লবটো হৰ হৈ যাব। তো -4/5 আছিল, তো কি হ'ব -5/4 হ'ব। মাইনাছটো আৰু তল ওপৰ হৈ নাথাকে, মাইনাছটো মাজত দিলে হৈ যায়। সংখ্যাটো চাবা 5টো হৰ আছিল, ইয়াতে লব হ'ল, 4টো লব আছিল, ইয়াতে হৰ হৈ গ'ল। তো এইটো আমাৰ এনসাৰ। এটা চোৱা, আমাক কি লাগে -1ৰ গুণাত্মক বিপৰীত লাগে। তো -1ৰ গুণাত্মক বিপৰীত কি হ'ব, ইয়াতে আমি কৰি চাওঁ, 1/, কৰিব লাগে নে নাই, 1/, কৰিব লাগে। যিহেতু একেৰে একক হৰণ কৰিলে কি পোৱা যায়, একে পোৱা যায় আৰু চিনডাল থাকে, ঠিক আছে। গতিকে -1ৰ গুণাত্মক বিপৰীত হ'ব -1। ইয়াতে আহা, একে কথা। তো সংখ্যাটো কি আছে 2n/5 আছে, ভগ্নাংশৰ আকাৰত আছে, গতিকে ইয়াৰ গুণাত্মক বিপৰীত আমি কি লিখিম, উল্টা দিলে হ'ল। গুণাত্মক বিপৰীত 5/2 বাস। যেতিয়া ইয়াত অলৰেডি লিখা আছে a/b ৰ গুণাত্মক বিপৰীত b/, তাৰমানে 2n/5 হ'লে তাৰ গুণাত্মক বিপৰীত হ'ব 5/2n। আৰু -1টো মই দেখুৱাই দিলোঁ। এতিয়া এক্সামত আহিব পাৰে। 5 নম্বৰ কুৱেশ্যনটো চোৱা, -1/3/2 ৰ গুণাত্মক বিপৰীত 3/5 হয়নে নহয়, আমাক যুক্তি দিব দিছে। এইটো এটা মিশ্ৰ ভগ্নাংশ হিচাপে আছে, এইটো অপ্ৰকৃত ভগ্নাংশ আছে। প্ৰথমতে ইয়াক আমি কি কৰিম, অপ্ৰকৃত ভগ্নাংশলৈকে লৈ যাম, ঠিক আছে। ইয়াক কেনেকৈ লিখিবা, ইয়াত প্ৰথমতে আমি মাইনাছ চিনটো বাহিৰত ৰাখিব লাগিব, ৰাখি পেলাই এনেকৈ লিখিব লাগিব। হৰত 3 লিখিলা, ঠিক আছে। আমি জানো তলত হৰটো লিখিব লাগে, ওপৰত কি কৰিব লাগে, গোটা সংখ্যাটো আৰু হৰটো আমি পূৰণ কৰিব লাগে আৰু লবটো যোগ কৰিব লাগে। 3 1 × 3 + 2 -1/3/2 সংখ্যাটো কি পালো আমি -5/3 পালো নাই। এতিয়া যেতিয়া আমি ভগ্নাংশ এটাৰ গুণাত্মক বিপৰীত লিখো, তেতিয়া আমি কি কৰিব লাগে, তাৰ হৰ আৰু লবটো আমি এক্সচেঞ্জ কৰি দিব লাগে। তাৰমানে ইয়াৰ কি হয়, হৰটো লব হৈ যাব আৰু লবটো হৰ হৈ যাব, চিনৰ কোনো পৰিৱৰ্তন নহয়। চিনৰ পৰিৱৰ্তন অকল যোগাত্মক বিপৰীততে হয়। এতিয়া চোৱা, প্ৰশ্নত কি দিয়া আছে যে -1/3/2 গুণাত্মক বিপৰীত কি দিয়া আছে 5/3 হয়নে, এইটো হয়নে সুধিছে। আমি কি পালো, আমি সেইটো পোৱা নাই, আমি পালো -3/5। তাৰমানে কি এনসাৰটো নহয়। গতিকে -1/3/2 গুণাত্মক বিপৰীত 3/5 নহয়। এতিয়া যুক্তি দিব লাগিব নহয়, যুক্তি কেনেকৈ দিবা, এর গুণাত্মক বিপৰীত কি হয়
তো এনেকুৱা এটা সংখ্যা মোক লাগে এটা চাবা যদি এই এটা পৰিমেয় সংখ্যা হয় তো আমাক এনেকুৱা এটা সংখ্যা লাগে যাক এৰ লগত পূৰণ কৰিলে 1 হয় তো সেই সংখ্যাটো আমি কি পাইছিলো সেই সংখ্যাটো আমি পাইছিলো 1/a ঠিক আছে তেতিয়া মই কৈছিলো যে এৰ গুণাত্মক বিপৰীত কি 1/a অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পাওঁ যে এটা সংখ্যা আৰু গুণাত্মক বিপৰীতৰ পূৰণফলটো 1 হ'ব লাগে ইয়াত সংখ্যাটো কি আছে এটো মানে কি -5/3 হল গুণাত্মক বিপৰীত কি 5/3 দিয়াৰ কথা যেটো দিয়া আছে দুটাৰ পূৰণফল কিমান চোৱা দুটাৰ পূৰণফল হ'ব 3 3 গুণ 9 5 5 গুণ 25 চোৱা আমাক কি সংখ্যা দিয়া আছে -1/3/2 যেটো মানে আমি এটো পালো -5/3 গুণাত্মক বিপৰীত কি দিয়া আছে 5/3 তো চোৱা এইটো ৰুল মতে চোৱা সংখ্যাটো আৰু গুণাত্মক বিপৰীত পূৰণ কৰিলে 1 হ'ব লাগে ইয়াত চোৱা দুটা পূৰণ কৰিলে আমি কি পাইছো 5 5 গুণ 25 3 3 গুণ 9 ওপৰত মাইনাস ঠিক আছে এইটো একৰ সমান নহয় বুজি পালা না এতিয়া চোৱা -5/3 গুণাত্মক বিপৰীত -3/5 এটো লিখিলো এটা প্ৰশ্নটোৰ মতে যেটো খুদিছে হেতু লিখিছো যে ইয়াৰ গুণাত্মক বিপৰীত এইটো নহয় কি কাৰণে নহয় এই কাৰণে নহয় যেটো সংখ্যা আমাক দিয়া আছে এইটো তাৰ মানে আৰু যেটো গুণাত্মক বিপৰীত বুলি লিখিছে সেই দুটাৰ পূৰণফল সদায় কি হ'ব লাগে 1 হ'ব লাগে ইয়াত আমি কি পোৱা নাই 1 পোৱা নাই not equal to 1 আমি কিমান পাইছো -25/9 পাইছো 1ৰ সমান পোৱা নাই গতিকে আমি কি লিখিম ইয়াত লিখি দিলো আনসাৰটো এটো আমাৰ নহয় ঠিক আছে চোৱা ইয়াত এটা কথা মই লিখি দিছো -1/3/2 মানে -5/3 যেটো মই ইয়াত লিখিছো কোৱেশ্চন নম্বৰ 6 তো চাবা একৰ গুণাত্মক বিপৰীত আৰু যোগাত্মক বিপৰীত কি কি তাৰমানে আমাক একৰ গুণাত্মক বিপৰীত লাগে আৰু যোগাত্মক বিপৰীত লাগে তো প্ৰথমতে চোৱা যোগাত্মক বিপৰীত কি আছিল এৰ যোগাত্মক বিপৰীত কি হয় -a হয় তাৰমানে যেতিয়া কোনো এটা সংখ্যাৰ যোগাত্মক বিপৰীত লোৱা হয় তেতিয়া আমি কি লিখো তেতিয়া আমি সেই সংখ্যাটোৱে লিখিব লাগে কিন্তু সাইনডাল সলনি কৰি দিব লাগে যে প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস তো সেই ফালৰ পৰা আমাৰ কি হ'ব একৰ যোগাত্মক বিপৰীত কি হ'ব একে হ'ব কিন্তু সাইনডাল মাইনাস হ'ব -1 গুণাত্মক বিপৰীত কি আছিল গুণাত্মক বিপৰীত সদায় 1/a লিখা হয় তাৰ মানে তোমাক যেটো সংখ্যাই দিয়া থাকে ধৰা 1 দিয়া আছে তেতিয়া তুমি কি লিখিব লাগিব 1/1 হ'ব ঠিক আছে আমি জানো একক একেৰে হৰণ কৰিলে কি হয় একে হয় গতিকে একৰ গুণাত্মক বিপৰীত হ'ব 1